Hello friends, my name is Loknath Gogoi. আপোনালোকে চাই আছে আছামিজ বয় ৰিয়েকচন। ফ্ৰেণ্ডছ, মই লৈ আহিছোঁ আজি আপোনালোকৰ মাজত এটা অসমীয়া কমেডি ৰিয়েকচন ভিডিঅ'। প্ৰথমে ভিডিঅ'টো চাওঁ আহক। এই গৰু আইও কিয় মাছাই স্কুলত যাবা কাপোৰ চাপোৰ পিন্ধি এই কম্পিউটাৰটো টিপি থাকবি আৰু বাজনাডাল বজাই থাকবি, বেলেগ কাম বন নাইতো আৰু। হা অ দেউতা মই এটা গান বনাইছো। গান বনাইছা তই? কি গানে গাও নাকি? দে গাচোন। পাপা নাখালে চুমা ঐ পাপা নাখালে চুমা সেই দেখি ফেচবুকত লাগিল মস্ত হুৱা দুৱা। কি গাইছা আৰু গাচোন একবাৰ। পাপা নাখালে চুমা ঐ পাপা নাখালে চুমা সেই দেখি ফেচবুকত লাগিল মস্ত হুৱা দুৱা। ইখান যি এতে থৈছা ইখান পঢ়া না নপঢ়া? পঢ়ো ইখান পঢ়া? সদায় পঢ়ো। এই ডিক্সনাৰীখনত থাকা চবতছে লাম্বা শব্দটো কচোন। চবতছে লাম্বা শব্দটো হ'ল ৰবৰ। কিয় ৰবৰটো কিয় লাম্বা শব্দ হ'ব? হা তই যিমানে টানি দিবি সিমানে লাম্বা হৈ যাব। চালা ফাল্টু কৰিব আহিছা মোৰ লগত। হা মিউজিক। আচ্ছা সেইগিলা বাদ দি, কাল জানা তই? কাল কেই প্ৰকাৰৰ? তিনি প্ৰকাৰৰ। তিনি প্ৰকাৰৰ কি কি? অতীত কাল, বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। বঢ়িয়া পাচ্ছা তই। ইটা অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল তিনিটাৰ মোক উদাহৰণ দিচোন। যোৱাকালি মই পঢ়িবা এৰি কম্পিউটাৰত গেম খেলি আছিলোঁ। ইটো হৈছে অতীত কাল। আজি পৰীক্ষা আছে মই একো লিখবা নোৱাৰোঁ। ইটো হৈছে বৰ্তমান কাল। অহাকালি মোৰ পৰীক্ষাৰ ৰিজাল্ট দিব, মই ফেল কৰিম। ইটো হৈছে ভৱিষ্যৎ কাল। চলিগিলাৰ কি হ'ব আজিকালি 4G হৈ গৈছে চব। ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? মোৰতো এতিয়াও মুখৰ পৰা হাঁহি আঁতৰাই নাই। আৰু ভিডিঅ'টোত থকা যিটো অকণমানি পোৱালি হৈছে তাৰ নাম হৈছে তেলচুৰা। মোৰ বোধেৰে তেওঁলোকৰ এক্টিং স্কিল ইমান ভাল নহয়, কিন্তু কনচেপ্টখিনি বহুত হাঁহি উঠা জমনি হয়। ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো ইমানতে শেষ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নেক্সট ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমেই পায়।